उदालगुरि जिल्लानि उदालगुरि बिधानसभा बियाबाव दिनै सुस्र'सा सेथु मैखोम सावस्रि बादा खुंफुंनाय जायो। 18 बोसोर बैसोनि सिंनि गथ' आरो गथ'साफोरखौ बायदि बायदि बेरामफोरखौ नायसंनानै फाहामथाय होनाय जायो। रायजोनि गुबुन गुबुन मेडिकेल कलेजनि रोंग'सार डक्टरफोरा दिनैनि सावस्रि बादायाव फैनानै फाहामथायनि थाखाय बेरामफोरखौ नायसङो। गासै 3,000 नि बांसिन फरायसा आरो गथ'साफोरा बेराम फाहामथायनि थाखाय नायसंजायो। दिनैनि बियाबारि सावस्रि बादाखौ बेखेवनानै होयो बिटिसिनि लेङाइ गाहाय रिहन दैमारिया। लोगोसेयैनो बाहागो लायो उदालगुरि जिल्ला बेंगिरि पुलक पाटगिरि, बिटिसिनि इएम फ्रेन्स मोसाहारि, सावस्रि सामलाय बिफाननि बारसिल टप, एडिसि सरफार्स हक आरो गोबां फोरोंगिरि, आसा मावथि आरो सावस्रि बिफाननि मावथिफोरा। हाबाफारिखौ बेखेवनानै बेखेवगिरि बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा रिहन दैमारिया खौरांनि गेजेरजों बे हाबाफारिनि थांखिया जोबोर मोजां होननानै फोरमायदों आरो सरकार फारसेनिफ्राय हेफाजाब होनो सावरायगोन होननानैबो मिथिहोदों। प्रथमते मैं आमार अहोमर माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरियाक मैं धन्यवाद ज्ञापन करिछु। तेखेते समग्र राज्यखনৰ प्रतिটো समष्टित 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বা ল'ৰা ছোৱালীসকলৰ এটা স্বাস্থ্য শিবিৰ তেখেতে অনুষ্ঠিত কৰিছে। সেইকাৰণে এই পদক্ষেপটো এটা সুন্দৰ পদক্ষেপ হৈছে, ভাল পদক্ষেপ হৈছে, সেইকাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই স্বাস্থ্য শিবিৰটো আমাৰ জিলা আয়ুক্তৰ অধীনত তেওঁলোকে অনুষ্ঠিত কৰিছে। বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ইয়াত ল'ৰা ছোৱালীক অনাৰ ব্যৱস্থা কৰা হৈছে আৰু ল'ৰা ছোৱালীক স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে আমাৰ ওচৰত থকা মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ পৰা আমাৰ ডক্টৰসকল আহিছে, নাৰ্ছসকল আহিছে আৰু মই ভাবোঁ আমাৰ দুখীয়া ল'ৰা ছোৱালীসকল যথেষ্ট উপকৃত হ'ব। কাৰণ আমাৰ বিশেষকৈ এই পিছপৰা অঞ্চলটোত এনেকুৱা ধৰণৰ চৰকাৰীভাৱে কেতিয়াবা স্বাস্থ্য শিবিৰ হয়, কিন্তু স্পেচিয়েলি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকে কৰাটো মই দেখা পোৱা নাই। বিশেষভাৱে আমাৰ দুখীয়া অভিভাৱকসকল নিজৰ ল'ৰা ছোৱালী কিবা এটা বেমাৰ আজাৰ হ'লেও তেওঁলোকে ভালকৈ চিকিৎসা কৰিব নোৱাৰে। তো এই স্বাস্থ্য শিবিৰৰ যোগেদি যিখিনি বেমাৰ আজাৰ ধৰা পৰিব, সেই বেমাৰ আজাৰ যদি আমি ঠাইতে যদি চিকিৎসা কৰিব নোৱাৰে, আমাৰ ওচৰৰ মেডিকেল কলেজ বা গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে। আৰু যদি আমাৰ ৰাজ্যখনত চিকিৎসা কৰিব নোৱাৰে, বাহিৰত নিয়াৰ ব্যৱস্থাও তেওঁলোকে কৰিছে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক বিশেষভাৱে দুখীয়া ল'ৰা ছোৱালী কিবা যদি বেমাৰ আজাৰ যদি ধৰা পৰে, সেই সুযোগটো এই শিবিৰৰ যোগেদি নিশ্চয় পাব আৰু আশা কৰিম আমাৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট উপকৃত হ'ব। যথেষ্ট সমস্যা আছে ওদালগুৰি চিভিল হস্পিটেলৰ আই চি ইউটো আজিলৈ নহ'ল, যদিও উদ্বোধন হৈছিলে। যদিও আপোনাক যিহেতু নতুন চৰকাৰ, এই ক্ষেত্ৰত কি ক'ব যি চিভিল হস্পিটেলখনৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত? এতিয়া জাষ্ট আমি দায়িত্ব লৈছোঁহে মাথোন। মই ভাবিছোঁ অহা সপ্তাহৰ ভিতৰত আমাৰ 200খন বিচনাযুক্ত হস্পিটেল আছে। মই হস্পিটেল ভিজিট কৰা নাই। যোৱা 5টা বছৰ মই যিহেতু নিৰ্বাচন হাৰিছিলোঁ, সেইকাৰণে মই চোৱা নাছিলোঁ। ময়ো শুনিছোঁ যথেষ্ট বেয়া হৈছে, ভাল চিকিৎসা সেৱা তাত বৰ্তমান নহয়, আই চি ইউ নহয়, বহুত সুবিধাবিলাক বৰ্তমান ইয়াত নাই বুলি শুনিছোঁ। কি হৈছে সেই সকলোখিনি মই চাম। তাৰপিছত আমি বিটিচি চৰকাৰ তৰফৰ পৰা যিখিনি কৰিব পাৰোঁ সেইখিনি আমি কৰি দিম। মুঠতে আমাৰ ওদালগুৰি ৰাইজে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এই সুবিধাটো পাব লাগে। ইয়াৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে আমি বিটিচি চৰকাৰ তৰফৰ পৰা আমি কৰিম।